নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে হাউ টু আছামিজ ইউটিউব চেনেল। বন্ধুসকল, NHM অৰ্থাৎ নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা 568টা পোষ্টত নতুন ৰিক্ৰুটমেণ্ট আহিছিল আৰু সেইটোত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু অনলাইন এপ্লাই কেনেদৰে কৰিব আপোনালোকক এই ভিডিঅ'টোত জনোৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, ডিছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ আপোনালোকে ইটো পেজত আহিব আৰু আপোনালোকে যদি মোবাইল ব্যৱহাৰ কৰে তেনেহ'লে ক্ৰোম ব্ৰাউজাৰ সিলেক্ট কৰি ডেস্কটপ সাইড কৰি ল'ব। এইটো পেজত অহাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে এপ্লাই অনলাইন, ইয়াত ক্লিক কৰি দিব। অনলাইন এপ্লাইত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ পাব আৰু ইয়াত আপুনি ফৰ্মখন ভালদৰে চাই ল'ব। চাই লোৱাৰ পাছত আপুনি ইয়াত প্ৰথমতে আপোনাৰ পোষ্টটো সিলেক্ট কৰিব লাগিব। পোষ্টটো আপুনি যিহত এপ্লাই কৰিব খুজিছে আপুনি সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পাছত ইয়াৰ পিছত আপুনি আপোনাৰ নামটো দি দিব ইয়াত। তাৰপিছত আপুনি আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত দি দিব। দি দিয়াৰ পাছত আপুনি আপোনাৰ জেণ্ডাৰটো সিলেক্ট কৰিব, মেল ফিমেল যি হয় আপোনাৰ। ইয়াৰ পিছত আপোনালোকে আপোনাৰ কাষ্টটো সিলেক্ট কৰিব, SC ST OBC যি হয় আপোনাৰ হিচাপত কৰি ল'ব। ইয়াৰ পিছত আপোনাৰ মোবাইল নাম্বাৰ, তাৰপিছত ইমেইল আইডিটো ইয়াত দি দিব। ইমেইল আইডিটো দিয়াৰ পাছত আপোনাৰ ফাদাৰ্ছ নেমটো ইয়াত ভালদৰে বহুৱাই দিব। ফাদাৰ্ছ নেমটো দিয়াৰ পাছত ইয়াত আপোনাক সুধিছে PWD, ইয়েছ দিব নহ'লে ন দিব। দিয়াৰ পাছত আপুনি ইয়াত তললৈ আহিছে আৰু ইয়াত আপোনাৰ এড্ৰেছটো দিব লাগিব। ইয়াত আপোনাৰ ফাদাৰ্ছ নেমটো দিব। দিয়াৰ পাছত আপুনি ইয়াত হাউচ নেম, ঘৰৰ নাম্বাৰটো দিব, ভিলেজ অৰ্থাৎ গাঁৱৰ নামটো দিব। তাৰপিছত ইয়াত পোষ্টটো নেম অৰ্থাৎ পোষ্ট অফিচ আপোনাৰ যি হয় সেইটো ইয়াত দি দিব। তাৰপিছত আপোনালোকে পুলিচ ষ্টেচনটো দিব। তাৰপিছত ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। ইয়াৰ পিছত পিন নাম্বাৰটো দি আপুনি ষ্টেটটো দি দিব। আপোনাৰ যদি প্ৰেজেণ্ট আৰু পাৰ্মানেণ্ট এড্ৰেছ একে হয় তেনেহ'লে আপুনি ইয়াত যিটো বক্স দেখিবলৈ পাইছে চেম এজ ইয়াত আপুনি ক্লিক কৰি দিব। আৰু যদি বেলেগ হয় তেতিয়াহ'লে আপুনি ইয়াত ভালদৰে বহুৱাই দিব। এই দিয়াৰ পাছত আপুনি তললৈ আহিব আৰু ইয়াত আপুনি দেখিবলৈ পাইছে ইয়াত কোৱালিফিকেশ্যনৰ বিষয়ে দিয়া আছে। ইয়াত আপুনি সিলেক্ট কৰিব লাগিব আপোনাৰ কোৱালিফিকেশ্যন আপুনি যি হয় সিলেক্ট কৰি লোৱাৰ পাছত কোৰ্চটোৰ নেমটো সিলেক্ট কৰিব। ইয়াৰ পিছত আপোনাৰ কোৰ্চ ডিউৰেশ্যন ইয়াৰ্ছ অৰ্থাৎ আপুনি কিমান বছৰ কোৰ্চটো কৰিছে সেইটো দিব। দিয়াৰ পাছত আপুনি কোৰ্চ ষ্টাৰ্টেড ডেট অৰ্থাৎ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিল আৰু কেতিয়া আপোনাৰ কোৰ্চটো শেষ হৈছিল সেই ডেটটো আপুনি ইয়াত বহুৱাই দিব। বহুৱাই দিয়াৰ পাছত আপুনি ইয়াত ইনষ্টিটিউট অৰ্থাৎ কোনখন কলেজৰ পৰা অথবা ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে পাছ কৰিছে সেইটো দিব। দিয়াৰ পাছত আপুনি ইয়াত আপোনাৰ ইউনিভাৰ্চিটিৰ নেমটো দিব লাগিব। তাৰপাছত ইয়াত দিয়া আছে মোড অফ কোৰ্চ, এইটো আপুনি সিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আপুনি ছাবজেক্টটো দিব। ছাবজেক্টটো দিয়া পাছিং ইয়াৰ কিমান চনত পাছ কৰিছে ইয়াত আপোনাৰ মাৰ্ক দিব আৰু তাৰপিছত আপুনি ডিভিজনটো দি দিব। দি দিয়াৰ পাছত আপুনি তললৈ আহিব আৰু ইয়াত আপোনাৰ 10th 12th ডিগ্ৰী যিবিলাক আপুনি পাছ কৰিছে যিমানলৈ তাৰ এডুকেশ্যন ডিটেইলছে ইয়াত বহুৱাই দিব। বহুৱাই দিয়াৰ পাছত আপুনি তললৈ আহিব আৰু ইয়াত আপোনাৰ দেখিব পাইছে ইয়াত আপুনি ৰেজিষ্ট্ৰেশ্যন আণ্ডাৰ সিলেক্ট কৰিব। সিলেক্ট কৰি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহুৱাই দিব। তাৰপিছত ইয়াত আপুনি দেখিবলৈ পাইছে এক্সপিৰিয়েঞ্চ ডিটেইলছ, ইয়াত আপুনি এক্সপিৰিয়েঞ্চ ডিটেইলছেই দি দিব। ইয়াৰ পিছত আপোনাৰ ইয়াত কম্পিউটাৰৰ ডিটেইলছেই খুজিছে আপোনালোকে দি দিব। দি দিয়াৰ পাছত ইয়াত আপুনি আপলোড পাছপোৰ্ট চাইজ ফটো আৰু ইয়াত চাইজটো দিয়া আছে কিমান চাইজৰ পৰা কিমান চাইজৰ ভিতৰত আপলোড কৰিব লাগিব। আপুনি চইচ ফাইলত যাব, যাই কিনে ইয়াত পৰা আপুনি আপলোড কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াত ৰিমাৰ্ক দিয়া আছে, আপুনি ইয়াত দি দিব। ইয়াৰ পিছত আপুনি ইয়াত যিটো বক্স আছে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দি আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিখন এপ্লিকেশ্যন সেইখন আপোনাৰ হৈ গৈছে। আৰু এনেধৰণে আপুনি নেশ্যনেল হেল্থ মিছন অৰ্থাৎ NHMত অনলাইন এপ্লাই কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।